নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টিত কেনেকৈ আপোনালোকে এণ্ড্ৰইড কীবৰ্ডখনতে বিভিন্ন ধৰণৰ লেংগুৱেজত লিখিব পাৰিব আৰু নিজৰ ফটো মন পচন্দৰ ফটো যিকোনো ছেটিং কৰি থব। এতিয়া ইমেজ দিব বিচাৰে মানে ফটো দিব যদি বিচাৰে তেতিয়াহ'লে মাই ইমেজত ক্লিক কৰিব। মাই ইমেজত ক্লিক কৰিলে আপোনালোকে কোনখন ফটো দিয়ে আপোনালোকৰ নিজৰ চইচৰ ওপৰত কথা। মই এতিয়া ফটো ভূপেন হাজৰিকাৰ ফটোখন দিব বিচাৰিছোঁ, ক্লিক কৰিব। আপোনালোকৰ এই ফটো চাইজটো কেৱল লেণ্ডস্কেপতহে দিব পাৰিব আপোনালোকে।
সৰু কৰি দিব পাৰে, ডাঙৰ কৰি দিব পাৰে। আপোনালোকে অকল লেণ্ডস্কেপতহে দিব পাৰিব এই ফটোকপি। লেণ্ডস্কেপ কোনডোখৰ দিব এনেকুৱা ধুনীয়াকৈ চিলেক্ট কৰি ল'ব, ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে নেক্সট মাৰি দিব। মই এতিয়া এডোখৰ চিলেক্ট কৰিছোঁ, মই নেক্সট মাৰি দিব। নেক্সট মৰাৰ পিছত আপোনালোকৰ এইটো আহিব, ইয়াত আপোনালোকৰ দেখাব। এইটো আপোনালোকৰ মানে কিবোৰ্ডখনৰ ফটোকপি ব্ৰাইটনেছ আপোনালোকৰ এইটো দিব, ফটোকপি ব্ৰাইটনেছ। ফটোকপি যদি আপোনালোকে যদি 100 ব্ৰাইটনেছ দিয়ে তেতিয়াহ'লে আপোনালোকৰ আসনখিনি দেখাত অসুবিধা হ'ব আৰু লিখিবলৈ অসুবিধা হ'ব। ফটোখনৰ ব্ৰাইটনেছ অলপ কম হ'লে আসনখিনি আপোনালোকক ভালকৈ দেখাব। যদি একেবাৰে কম হ'লে আপোনালোকৰ ফটোখন দেখা নাপাব। আপোনালোকে এইটো 55 মান থাকিব, 55 মান থ'লে ধুনীয়াকৈ আসনখিনি দেখাব, ফটোকপি আহিব। মই এইটো গৈ দেখাম এতিয়া মেছেজ বক্সত আপোনালোকৰ ফটোখন হেৰি কৰিব লাগিব, ছেভ কৰিব লাগিব। আৰু এটা দেখোন মই লেংগুৱেজখিনি দেখাই দিম। ইয়াত এটা কথা মই আপোনালোকক দেখাই দিম। ইনপুটত এই ইনপুটত গ'লে আপোনালোকৰ দেখাব, ইনপুটত গ'লে এনেকৈ সোমাব। ইয়াত আপোনালোকৰ অটো স্পেল কাৰেকশ্যন আৰু শ্ব' ছাজেশ্যন এটা অপশ্যন অফ হ'ব লাগে। যদি এটা অপশ্যন অফ নথয় তেনেহ'লে আপোনালোকৰ টাইপ কৰোঁতে অটো স্পেল কৰি যাব। এইখিনি অটো ছাজেশ্যন কৰি যাব, মানে এইখিনি ভুল যদি হয় শব্দ এটা তেতিয়াহ'লে ই নিজে কাৰেকশ্যন কৰি যাব, এনেদৰে কৰি যায়। যেতিয়া আমি যদি তই বুলি যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে আমি তই বুলি টাইপ কৰিলে ই একচেপ্ট নকৰিব, বেলেগ এটা শব্দ আহি যাব।